কুলি কেতে কিরে কিরিলিতে উজনি না মনি কোপে ধূল পেপারে মাথাতে এপাক নাচিবিনে। Hello, what's up and welcome back to the channel. তো আজি হল উৰুকা। তো আজি খানা খাব আমাৰ তাতে। তো মই এতিয়া বাজিল 7টা। তো মই মুখ চুখ ধুই ললোঁ, এতিয়া যাম তাতে অলপ পিছত। তো এতিয়া চাহ ঠাহ খাই লওঁ, তাৰপিছত যাইছোঁ তাতে দেখাম আপোনালোকক কি কৰোঁ আজি গোটেই দিনটো। চাহ খাই কিনে যাওঁ তাতে, মুখ চুখ ধুই কিনে। গাইছ 3 নম্বৰ পানী ইটা ওচৰৰ 3 নম্বৰ পানী এনে পৰি আছে, অলপ অলপ পৰি কিনে চিপুৰ চাপাৰকে। এইটা বিঘাজি পেকেট, কিন্তু ইয়াৰ তলত কি আছে জানে? বাদাম। ৰাতি ৰাতি যোনটা খাং মই। তো গাইছ খানা খোৱাত যাবৰ কাৰণে মানে তামোল লাগে আমাৰ, তামোল চাউল আৰু অলপমান মালটো এইকেইটা লৈ যাব লাগিব। তো তামোল কাৰোঁ এতিয়া, কোনটা গছৰ কাৰবা লাগে, তেলৰ কাৰবা লাগে বোলে তামোল। ইয়াক কাচি মাৰছো, কাচি মাৰব নোৱাৰা হৈছে। গাইছ তামোল কাটলো, গাইছ তামোল ইয়াতে আছে। ক'ত যে ভিজি থাকে ৰে ধুই। তো এইখিনি এইবাৰ তাতে লৈ যাব লাগিব, মাইক বাজাই আছে। তো য'ত খানা খাম তাতে লৈ যাব লাগিব এতিয়া। তো গাইছ আমাৰ ইয়াৰ পৰা মানে এদি পুৰা ৰেল যোৱাও পুৰা দেখা পায় দি। তো গাইছ এতিয়া আমি যাইছোঁ ভোগালী বিহুৰ কাম কৰিব। তো গুদলা খানা খাব লাগিব গাহৰি মাংসৰ লগত। তো দিপৰা চাটনি খাম গাইছ, চাটনি। তো এতিয়া আমি যাইছোঁ, লগত আছে ভাইটি। তো ইয়াৰ একো কাম নাই, কাম কৰিব মাতিলেও নাযায় সি, কাম নাই ইয়াৰ। ৰাস্তাটো চাব চাৰ কাটা লগা এনেকা এয়া ৰাস্তা, না বাইক আহিব পাৰে, না চাইকেল যাব পাৰে, না কি যাব পাৰে, না মানুহ যাব পাৰে, না কি। ৰেলৱে ডিপাৰ্টমেণ্টে এৰি আছিল ৰাস্তাটা, ইটা ৰাস্তাকে বানাই নিদিল। চিপিৰা ৰেলৱে ডিপাৰ্টমেণ্টৰ কাম নহয় এইগিলা, ঠিকাদাৰগিলাৰ কাম, ঠিকাদাৰগিলা। ৰাতিপুৱাৰ কাম চলি আছে। এই মানুহ এতে পুৰা গোটেই মানুহ তো বাপন কাইতে বহি থিয়া হৈ আছে, তাক যাই না অলপমান জ্বলাং এইবাৰ। গাহৰি এইবাৰ একো কমাই নৰে। তো এইফালে চলি আছে টনা তোলোৱা কাম। তো গাইছ গাহৰি কিবা কৰা হৈ আছে, চাফা কৰা হৈছে। এইফালে চৰে ডিম্পকা লুমটা ভালকে গুচা। হেপী ভোগালী বিহু। সাফারি কো আজি উৰুকাৰ দিনত আমি গাহৰি পুৰাই দি আছোঁ ৰাইজসকল। তোমালোকে কি কৰি আছা? তোমালোকক গাহৰি পুৰাই দি আমালোকক অলপ দুখাই দি ধন্যবাদ দিওঁ আপোনালোকক। এইখিনিতো দিলোঁ। ইয়াতে কটা হৈছে শাক, পিঁয়াজ চিয়াজ চব কটা হৈছে। কিবাৰ কি নিউজ লাইভ। এতিয়া যাই আছো কলপাত ল'বা আমি ফেলৰ পৰা। তাৰ পৰা কলপাত আনিম। হেপী ভোগালী বিহু। এইফালে আমাৰ খুৰা মানে একদম এই জুই পুৱাই আছে, এই গা ধুই কিনে। হেপী ভোগালী বিহু। কলপাত লাগছিলে আমাক।
তো গাইছ বেলেগ ধৰণৰ পক্ষী কি হৈছিলে ইয়াক তো গাইছ কলপাত লৈ যাইছোঁ কলপাত লৈ যাওঁতে শুদ্ধ গালিহে খালোঁ তো গাইছ চবে হাতে হাতে মনা লৈ এয়া যাইছে তাতে চাউল দিবা আৰু মাল দিবা মদ দিবা মানে মদটা লাগব আৰু চবকে আৰু তামোল লগতে তামোল 2 গান্দা মানে 8টা খাইবা বুজি নাপাব পাৰে তো মই লৈ যাইছোঁ চাউল চাউল মদ এইফালে এইফালে পুৰা টেনশ্যন বনাই থৈছে ইয়া তো আগতে আছিল জাগাটো ইটা কিন্তু খেতি কৰি দিল ইফালে তো ইফালে এইবাৰ বান্না খোৱা হ'ল এইবাৰ তাতে কৰিব লাগিব তাতে খাব লাগিব এইফালে মাংস খাব আজি তো গাইছ ইয়াতে চাউল শুকাইছে এইফালে অলপমান মাংসৰ বিষয়ে গাহৰি মাংসৰ বিষয়ে কিবা কবি জাল মাংস এইফালে আমাৰ ছাৰে কাটি আছে তো এইফালে পুৰা ৰাতিপুৱাৰ পৰা কাটি শেষে কৰি দিল কৰিছে দে এই কাম কৰিছে বেছি আজি তো এইফালে মাংস এক কেৰাহী এইফালে মাংস ভাগোৱা হ'ব আৰু অলপ পিছত পুৰা দনা তোলাই থৈছে এইগিলা দনাত থৈ দিছে মানে কাটি দিব এইবাৰ এইবিলাক তো গাইছ গাহৰি পাই গ'লো গাহৰি মাংস তো যাইছোঁ এতিয়া ভাত খাই না আৰু যাম তাতে এতিয়া তাৰপিছত ৰাতি গধূলা খানা খাম নে কি তো গাইছ চাটনি খাই আছোঁ এয়া 2000 years later. ওকে গাইছ পুৰা বাচন চাচন লৈ ৰেডি এইগিলা বাচন মানে তাতে খাবৰ কাৰণে এইফালে দেউতাকে চুইটাৰ এটা লৈছোঁ তো এইফালে মই মানে ক'ত বাগিছিলোঁ অলপমান এইফালে ধুনুভঙা ছাইডত তো এতিয়া গৈ আছোঁ তাতে খাব মানে খানা খাব মানে তাতে খাই আৰু চবে আমাৰ ইয়াতে চবে মিলি কিনে তো আজি পুৰা মানে উৰুকাটো মানে গোটেই গাঁৱৰ মানুহখিনি খায় তাতে তো কাৰোবাৰ তাৰে মিছ হয় আৰু দুইজন সেনা আৰু তো এতিয়া তাতে যাই আছোঁ তো গাইছ খানা খোৱা মানুহ এয়া যাই আছে তাতে খানা খাব চবে পষ্ট তো চবে যাই আছে এতিয়া আমি গাইছ ইফালে পুৰা মানে ভাত চাত পুৰা ৰেডি আৰু এইফালে মাংস আৰু এই খুৰা আমাৰ কিবা কবি আমাৰ 11টা পৰিয়ালক্ৰমে 500 মান পৰিয়ালে একেলগে ভোজ খোৱা হয় ভোগৰ উপভোগ কৰা হয় ইয়াতে আমাৰ ৰাতিপুৱা আমাৰ 4টা গাহৰি আছিলে এতিয়া বৰ্তমান আমাৰ চাটনি খাই কিনে এতিয়া ধুনীয়াকৈ আমি খাম ভোগৰ এতিয়া আমাৰ চুলাই আছে চুলাই খাব চুলাই খোৱাসকলে চুলাইতো থাকবই নাকি যেহেতু ট্ৰাইবেল মানে আমি থাকি খামে আহিলে বন্ধ কৰিব নোৱাৰে আমি খামে ট্ৰাইবেল গাহৰি গোটেই পেলো গাহৰি চাৰিওফালে গাহৰি আৰু এইফালে এতিয়া আবার লাবৰা চাবৰা বনাইছে আৰু চেঁচা কিবা কবি এনিথিং ভোগালী বিহুৰ শুভেচ্ছা ঠিকে আছে গাইছ মানে মাংসৰ লিষ্ট ইয়াতে দিয়া আছে মাংসৰ লিষ্ট তো আমাক একজন কৈ যাই থাকব এইফালে আমি দি যাই থাকিব লাগিব মানে এইফালে কৈ আছে চবে তো এইফালে এইখন লিষ্টখন এনেকৈ দিয়া হয় আমাৰ ইয়াতে নাম কৈ যায় গাইছ ইফালে মাংস বিলা হৈ আছে এয়া এইফালে গোটেই মাংস বিলাই আছে তো গাইছ ভাত আহিছে আমাৰ ভাত আহি থালি লৈ আহিছে পুৰা একদম এয়া ভাত এইফালে চবৰে খোৱা হৈ গ'ল আমি এতিয়া লাষ্টত আমি হলো মাহীমেকৰ লাষ্টতে খাম আমি প্ৰত্যেক বছৰে এইয়া জ্যোতিৰ্ময় কামাণ্ডো আছো
তো গাইজ ফাইনেলি আহি গ'লোঁ ঘৰত এতিয়া মানে ঘৰত মানে আৰু কি শেষেই হ'ল আজিৰ কাৰণে তো আজিৰ কাৰণে ব্লগটো এইখিনিয়ে তো আজিৰ কাৰণে এইখিনিয়ে ব্লগটো তো মানে কালি আৰু গৰু বিহু ন আজিতো উৰুকা আছিল তো আজি খানা খালোঁ ঠিকছে তো কালিৰ পৰা আৰু কালি ব্লগ আহিব এটা গৰু বিহুৰ তো আজিৰ কাৰণে এইটো ব্লগ চাওক আপোনালোকে তো আজিৰ কাৰণে এইখিনিয়ে টিল দেন টাটা বাই বাই আৰু মোৰ ফালৰ পৰা হেপী ভোগালী বিহু চবকে